যেহেতু আপোনালোকে গম পাইছে কৰোনা আতংকৰ মাজতে পূজা অনুষ্ঠিত কৰা হ'ব বুলি আমি ইতিমধ্যে টিভিত গম পাইছোৱে সকলোৱে গম পাইছে তো শোণিতপুৰ জিলা জামগুৰিহাটত কেনেদৰে মূৰ্তিসমূহ প্ৰস্তুত কৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক আজি সোফাৰ পৰা উঠি পেলাই হাই এভৰিৱান গুড ইভিনিং আৰু আপোনালোকক স্বাগতম জনাইছো দীপজ্যোতিৰ আন এটা ব্লগলৈ তো আজি মোৰ লগত আছে জুমন তুমি কি ক'ব বিচাৰা ভিডিঅ'টোৰ ওপৰত তো আমি আজি জামুগুৰি গৈ আছোঁ এইটো ভিডিঅ' এটা কাৰণে বনোৱা হৈছে যে এইবাৰ পূজাসমূহ বিশ্বকৰ্মা পূজাটো পতা হ'বই দুৰ্গা পূজাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলি আছে মানুহসকলৰ এইবাৰ কেনেধৰণে মানে লকডাউনৰ ফলত কেনেকৈ মানে অসুবিধা হৈছে সেইখিনি আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম ফাইনেলি আমি আহি পালোহি জামুগুৰিহাটত আৰু আপোনালোকে দেখিব পাইছে বিশ্বকৰ্মাৰ মূৰ্তিসমূহ তৈয়াৰ হৈ উঠিছে আৰু আমি আহক ভিতৰলৈ গৈ পেলাই চাই আহোঁ কেনেদৰে কামখিনি হৈ আছে আৰু ব'লক তেনেহ'লে চাওঁ আমি ভিডিঅ' তো ব'লক ভিতৰত কেনেদৰে প্ৰস্তুতি চলি আছে মূৰ্তিসমূহ বনোৱাৰ তো আমি জানিম খুৰা আপোনাৰ নামটো হয় মোৰ নাম শ্ৰী চন্দন পাল হয় তো খুৰা আপোনালোকে মূৰ্তিসমূহ এবাৰ আপোনালোকৰ বনোৱাত কেনেধৰণৰ প্ৰস্তুতি চলিছে হয় প্ৰথম মই আপোনালোকৰ ইউটিউব চেনেলক অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা ধন্যবাদ তো এইবাৰ আপোনাৰ ক'ভিড-19 যিটো মানে গোটেই পৃথিৱীতেই মানে আপোনাৰ সংক্ৰমণ চলি আছে লগতে আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষত তাৰ বাবে আমাৰ যথেষ্ট মানে প্ৰভাৱ পৰিছে ইতিমধ্যে আমি যথেষ্ট বিপদৰ সন্মুখীন হৈছোঁ য'ত নেকি আমি 20-ৰ পৰা 25 জনা দেৱী প্ৰতিমা বনাওঁ আপোনাৰ সৰু প্ৰতিমা প্ৰায় 150 পৰা 200 প্ৰতিমা তৈয়াৰ কৰোঁ কিন্তু এয়া আপোনালোকে দেখিছে মুঠেই 20-25 জনৰ ভিতৰতে আমি সীমিত ৰাখিব লগা হৈছে আৰু আমাৰ আৰ্থিক অৱস্থা একদম ভাগি পৰিছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসম চৰকাৰক নিবেদন কৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া শ্ৰী সৰ্বানন্দ সোণোৱালজী লগতে আমাৰ স্বাস্থ্য মন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই আমাৰ যাতে দুখ দুৰ্দশাৰ কথা অকণমান বুজে বা আমাক অকণমান আৰ্থিক সহায় আগবঢ়ায় আমি অনুৰোধ জনাইছোঁ এই আমাৰ ক'বলগীয়া হয় খুৰা এইবছৰ আপোনালোকৰ মূৰ্তি কিমান মানে দিছে আৰু এইবছৰ মানে কি ধৰক যোৱাবাৰ ক'বলৈ গ'লে যেনেকৈ ধৰক আমি যোৱা বছৰ 200 পৰা 250 প্ৰতিমা আমি দিছোঁ কিন্তু এইবাৰ আমিতো 100লৈ যাব নোৱাৰোঁ মাত্ৰ 20-25 জনৰ মূৰ্তিৰ ভিতৰতে আমি মানে সীমাবদ্ধ হৈ থাকিব লগা হৈছে আমি খুৰাৰ কাৰ্যালয়লৈ আহিলোঁ খুৰাৰ পৰা আমি জানিব বিচাৰিম খুৰা আপুনি মূৰ্তিসমূহ বনোৱাৰ কাম কেতিয়াৰ পৰা মানে ধৰিছিলোঁ হয় এই কামটো ধৰক আমাৰ পৰম্পৰা আমি ৰুদ্ৰপাল সম্প্ৰদায় বংগভাষীৰ প্ৰথম আমাৰ দেউতাই কৰিছিলে কামটো বৰদেউতাই কৰিছিলে দেউতা পৰলোকপ্ৰাপ্তি হোৱাৰ পাছত আমাৰ দাদাই কৰিছিলে তেখেতো পৰলোকপ্ৰাপ্তি হোৱাৰ পাছত মই আজি 20-ৰ পৰা 25 বছৰ হ'ল মই প্ৰতিমা নিৰ্মাণ কৰি আছোঁ আপুনি 25 বছৰ ধৰি মূৰ্তিয়ে বনাই আছে হয় মই 25 বছৰৰ পৰা প্ৰতিমা নিৰ্মাণ কৰি আছোঁ হয় যদি আপোনাৰ ইয়াৰ পৰা মূৰ্তি নিব বিচাৰে আপুনি কেনেকৈ মানে দাম দৰৰ হয় হয় দাম দৰ মানে ধৰকচোন সেয়া প্ৰতিমা আপোনাৰ হেৰিয়াৰ ওপৰত ডিপেণ্ড কৰে ডিজাইনৰ ওপৰত ডিপেণ্ড কৰে ধৰকচোন মিনিমাম মেক্সিমাম জেনেৰেল আপোনাৰ দেৱীৰ প্ৰতিমা এজনা ধৰকচোন 18,000 পৰা 20,000 টকাত আমি দিওঁ তাৰ ওপৰত ধৰকচোন আপোনাৰ 60,000 70,000 তেনেকুৱা এটা মানে প্ৰতিমাৰ ডিমাণ্ডৰ ওপৰত বেছ কৰে এজনা মূৰ্তি মেক্সিমাম কিমান ফুট হয় মানে হয় আপুনি কি প্ৰতিমাৰ কথা ক'লে দুৰ্গা প্ৰতিমা আমাৰ নদুৱাৰ অঞ্চলৰ ভিতৰত দুৰ্গা প্ৰতিমাৰ উচ্চতা 9 ফুট 9.5 ফুট হাইট হয় হয় মানে আপোনালোকে উচ্চতাটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে পইচাটো লয় নে ডিজাইনৰ ওপৰত ডিপেণ্ড কৰি পেলাই পইচা আমাৰ
ডিজাইনৰ ওপৰত মানে হেৰি কৰি পেলাই বেছ কৰি পেলাই আমি হেৰি কৰোঁ। এইবাৰ আপোনালোকে কিহৰ মূৰ্তি মানে বেছিকৈ প্ৰস্তুত কৰিছে? এইবাৰ সেয়া দেখিছে আপোনালোকে মোটামুটি বিশ্বকৰ্মা কেইজনমানেহে বনাইছে আৰু এয়ালৈ কিন্তু কোনো দোকানী বনোৱা নাই। আপোনালোকে দুৰ্গা পূজা এবাৰ হ'বনে নহয় কিবা তাৰ ওপৰত গম পাইছে নেকি? নাই, এনেই চৰকাৰৰ ফালৰ পৰাতো নিৰ্দেশ এটা জাৰি কৰিছে। ধৰক আপোনাৰ সমষ্টি ৱাইজত য'ত নেকি আপোনাৰ 180ৰ পৰা 100খন পূজা হৈছিল, আমি জানিব পাৰিছোঁ কথাটো কিমান দূৰ সত্য আমি নাজানো। 5ৰ পৰা 10খনকৈ পূজা হ'ব তাৰমানে প্ৰতি সমষ্টিয়ে। এইবাৰ আপোনালোকে দুৰ্গা মূৰ্তি বনোৱাৰ পাইছে নেকি অৰ্ডাৰ? নাই, ইতিমধ্যে আমি কোনো অৰ্ডাৰৰ সন্মুখীন হোৱা নাই। যিহেতু অক্টোবৰত পূজা আহি পালেহি, এতিয়ালৈকে ইতিমধ্যে আপোনালোকক অৰ্ডাৰ দিয়াই নাই? নাই, এতিয়ালৈকে আমি কোনো অৰ্ডাৰৰ সন্মুখীন হোৱা নাই। এজন দুৰ্গা মূৰ্তি বনাবলৈ আপোনালোকৰ কিমান দিন মেক্সিমাম লাগে আৰু? হয়, আমি ধৰক বহাগৰ পৰা আৰম্ভ কৰোঁ, তবে এজনাৰ কথা যেতিয়া আপোনালোকে সুধিছে, এজনাত আমাৰ মোটামুটি 10 দিন সময় লাগে। 10 দিনত আপোনালোকে ক্লিয়াৰ কৰি দিয়ে? হয়, ৰং চং কৰালৈকে? হয়। তো আপোনালোকে সকলো কথা গম পালেই কেনেকৈ প্ৰস্তুতৰ কাম চলি আছে, আৰু বিশ্বকৰ্মা পূজা পালেহিয়ে গম পাইছে আপোনালোকে, আৰু দুৰ্গা পূজাৰ কামটো পূৰাপা গম পাইছে। আৰু জামুগুৰি হাটত আপোনালোকে পাল শিল্পালয় যদি আপোনালোকে মূৰ্তিসমূহ ক্ৰয় কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে।